হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাম মই ইউটিউব চেনেল PNB ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া যাব ওলাইছোঁ অতি পুৰণা মন্দিৰ, ঐতিহ্যমণ্ডিত মন্দিৰ এটালৈ। আহকচোন আমি আজি মন্দিৰ দৰ্শনৰ যাত্ৰা আৰম্ভ কৰোঁ। ফাইনেলি আমি ধুমধুমা পালোঁ। এইখিনি ধুমধুমা পুলিচ চেকিং, পুলিচ থানাখন আছে ইয়াতে, আউটপোষ্ট। এই ধুমধুমাতে আমাৰ ছাইডৰ মানুহ প্ৰায় মানে বেংকত অহা যোৱা কৰে। ইয়াতে গাঁৱলীয়া বেংক, চেণ্ট্ৰেল বেংক আছে, বন্ধন বেংকো আছে। এই ধুমধুমাতে প্ৰায় কলেজ, স্কুল বহুত আছে। আমাৰ ছাইডত প্ৰায় মানুহে কলেজতো মানে ধুমধুমাতে আহে। ধুমধুমা হাই ছেকেণ্ডাৰী আছে, ধুমধুমা কলেজ আছে, ধুমধুমা শংকৰদেৱ আছে, বহুত কলেজ আছে, বহুত আছে। ভূপেন হাজৰিকা, খগেন মহন্ত, NRDH, বহুত কলেজ আছে। সেইকাৰণে প্ৰায় বেছিভাগ মানে আমাৰ ছাইডৰ মানুহ, ল'ৰা ছোৱালীবিলাক এই ধুমধুমাৰ লগত বেছি জড়িত। আমি নলবাৰী গণেশ মন্দিৰ পালোঁ। এইখিনি গণেশ মন্দিৰ, ধুমধুমা পাৰ হৈ আহি নলবাৰী গণেশ মন্দিৰ পায়। এইটো মানে মেইন নেশ্যনেল হাইৱে। একদম বহুত ডাঙৰ স্কুল, হাই ছেকেণ্ডাৰী স্কুল নতুনকৈ বনাই আছে মানে। তো মানে গাড়ীখন ইফালে নাযায়, সেইকাৰণে আমি গাড়ীখন বহুত দূৰতে ৰখাই থ'ব লগা হ'ল। মানে গেট বনাই আছে, মন্দিৰৰ কাৰণে গেট বনাই আছে।
ৰাস্তা কিন্তু ধুনীয়া একদম মাথাউৰিটো পুঠিমাৰী নদীৰ মাথাউৰি ধুনীয়া পৰিৱেশ তো আমি অলপ জেগা খোজকাঢ়ি যাম খোজকাঢ়ি গৈ আছোঁ এতিয়া তো ফাইনেলি আমি মন্দিৰ পালোঁ মন্দিৰৰ জেগা পালোঁ আমি মন্দিৰৰ মাথাউৰিৰ পৰা অলপ নামি যাব লাগে মানে নামি যাই পেলাই গৈ আছোঁ নামি পেলাই মন্দিৰৰ ফালে মানে মন্দিৰৰ এনে কাষে পাশে এনেকৈ দোকান নাই আৰু মন্দিৰৰ এইখিনিতে অলপমান কেইখনমান দোকান আছে হালা চাকিৰ তো সৰু ছোৱালীবিলাকে অলপ চিপছ টিপছ খাব পাৰে পানী চানীৰ দোকান আছে আৰু এইটো মন্দিৰৰ মেইন কাৰ্যালয় তো আমি মন্দিৰ পালোঁ এয়া শ্ৰী শ্ৰী থেথা গোহাঁই থান ডকচা বৰভাগ নলবাৰী আমি ফাইনেলি মন্দিৰ পালোঁ মোৰ লগত যিকেইজন মানুহ আহিছিল মানে সেইকেইজন মানুহে এতিয়া মন্দিৰৰ প্ৰসাদ বনোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে আচলতে সিহঁতে পূজা দিব আহিছিল এটা মানে একদম ধুনীয়া পৰিৱেশ কি ধুনীয়া ঠাণ্ডা পৰিৱেশ এই মন্দিৰত কোনো পূজাৰী নাথাকে এইটোৱে মই মন্দিৰ দেখা পালোঁ প্ৰথম মন্দিৰ দেখা পালোঁ য'ত নেকি মানে পূজাৰী নাই নিজে ব্যৱস্থা কৰি পেলাই নিজে পূজাৰী যাব লাগিব এয়া আমাৰ এইবিলাকে গোটেই মানে লাৰু বনোৱাত ব্যস্ত হৈ আছে পূজা দিব মানে এইবিলাক লাৰু পূজাত দিব তো এইটোৱে মন্দিৰ থেথা গোহাঁই থান তো মোৰ ভিডিঅ'বিলাক চাই আচলতে কেনে পায় নিশ্চয় কমেণ্ট কৰি জনাব এয়া মন্দিৰৰ যিটো নেকি মন্দিৰৰ এই বাউণ্ডাৰী ৱাল এই ধুনীয়াকৈ মানে শিৱৰ মানে মূৰ্তি বনাই থোৱা আছে শিৱৰ প্ৰতিমা বনাই থোৱা আছে পুৰা গোটেইগিলা লাৰু বনোৱাত ব্যস্ত পূজাৰ প্ৰসাদ মই কৈছিলোঁ এই মন্দিৰটোত কোনো পূজাৰী নাই মানে সৰু ল'ৰা একজন থাকে ইয়াত একজন নহয় তিনিজন চাৰিজনমান থাকে এনেই চাফা চুফা কৰাৰ কাৰণে আৰু ফটা দিয়াৰ কাৰণে তো ইয়াত এইটোৱে শিলটোৱে ভগৱান বুলি মানে সকলোৱে মানে ইয়াতে শিল এইটো শিল চা এইটো শিলটোতে সকলোৱে পূজা কৰে তো এই ল'ৰাজনে মানে এই পূজাৰী নিচিনাকৈ ফটা চটা দিয়ে আৰু শ্ৰী শ্ৰী থেথা গোহাঁইৰ থান ডকহা বৰভাগ নলবাৰী ডিষ্ট্ৰিক্টৰ ডকহাত অৱস্থিত এই মন্দিৰটো মই চাৰিওফালে দেখাই দি আছোঁ এয়া ভাল পৰিৱেশ কোনোবা এটা মাহত একচুৱেলি সভা হয় ইয়াত ডাঙৰকৈ অনুষ্ঠান পাতে ডাঙৰ সভা হয় বহুত মানুহ হয় বোলে ইয়াত 2-3 লাখ মানুহ ইয়াত জমা হয় মানে এই সভাত এইখিনি বাহিৰৰ পৰিৱেশ
এইটো শিৱ মন্দিৰ। আমি ফাইনেলি শিৱ মন্দিৰতো প্ৰৱেশ কৰিলোঁ। ইয়াতো এজন ল'ৰা থাকে। একদম সৰু সৰু ল'ৰাবিলাকে মানে ফটা দিয়ে। ইয়াতো কোনো পূজাৰী নাই। নিজে নিজে পূজা দি নিজে নিজে গুচি যাব লাগিব। খালি ল'ৰাকেইটা মানে চাফ চিকুণকৈ ৰখাৰ কাৰণে ল'ৰাকেইটা আছে। সদায় নাথাকে যেনিবা, মানে পালা পালাকৈ থাকে আৰু বহুত ল'ৰা আছে। আজি ইহঁতে থাকিব, কালি বেলেগ আহিব আৰু এনেকুৱা। বাবু তুমি সদায় থাকা দে। বাবু তুমি সদায় থাকা। স্কুলত নাযা, স্কুলত নাযা। আজি স্কুল নাই, আজি স্কুল নাই আছিল আজি নেগলা। সেইটো আচলতে এই ভোগ বনোৱা ঘৰ। সেইফালে লেট্ৰিন বাথৰুম আছে, ধুনীয়া সুবিধা। ভৰি হাত ধোৱাৰ কাৰণে বঢ়িয়া সুবিধা কৰি দিয়া আছে কমিটিৰ ফালৰ পৰা। ইয়াতে বহি ধুনীয়াকৈ ভোগ খাব পাৰে। এইটো ভোগ বনোৱা ঘৰ। এইখিনি ভৰি হাত ধোৱাৰ কাৰণে ধুনীয়া সুবিধা। তো মই ভোগ বনোৱা ঘৰটো অলপ দেখাই দি আছোঁ। এইটো ঘৰতে ভোগ প্ৰসাদ বনোৱা হয়। ধুনীয়া ব্যৱস্থা একচুৱেলি, আৰু নিজে ভোগ প্ৰসাদ বনাই পেলাই নিজে চাফা কৰি থৈ যাব লাগিব। আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব।